616 সদস্যৰ এটা সৈন্যবাহিনীৰ গোটে ৩২ জনীয়া এটা সেনাদলৰ পিছে পিছে কদম খোজ কাঢ়ি কাঢ়ি যাবলগীয়া হ'ল। দুয়োটা দলেই একে সমান সংখ্যক স্তম্ভত কদম খোজ কাঢ়িবলগীয়া হ'ল। তেওঁলোকে খোজ কাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা কি হ'ব? 616 আৰু ৩২ৰ গসাউৱে হৈছে দুয়োটা দলে খোজ কাঢ়িবলগীয়া সৰ্বোচ্চ স্তম্ভৰ সংখ্যা। 616 আৰু ৩২ৰ গসাউ নিৰ্ণয়ৰ বাবে আমি ইউক্লিডৰ বিভাজন প্ৰমেয়িকা প্ৰয়োগ কৰিম। যিহেতু 616 ৩২তকৈ ডাঙৰ, গতিকে 616 সমান ৩২ পূৰণ 19 যোগ 8 পাম। যিহেতু ভাগশেষ শূন্য নহ'ল, গতিকে আকৌ ৩২ আৰু 8ৰ ওপৰত ইউক্লিডৰ বিভাজন প্ৰমেয়িকা প্ৰয়োগ কৰিম। আমি পাম ৩২ সমান 8 পূৰণ 4 যোগ 0। যিহেতু ভাগশেষ শূন্য পোৱা গ'ল, গতিকে 616 আৰু ৩২ৰ গসাউ হ'ব 8।